হেল্ল' ফ্ৰেণ্ডছ, আজি দেখাম এই বগৰীৰ আচাৰ। ৰাস্তা কাষৰ বগৰী পাৰি খাব নোৱাৰি। আজি দেখুৱাম আপোনালোকক বগৰীৰ আচাৰ। চাওকচোন কি ধুনীয়া বগৰী পকিছে। এতিয়া অকণ ধুই ল'ম। বগৰীৰ আচাৰখিনিৰ কাৰণে কেইটামান মছলা যোগাৰ কৰি লৈছোঁ। এই মেথি গুটি অকণমান, জালুক গুটি, শুকান জলকীয়া কেইকোমান, আৰু জৈন গুটি আৰু ক'লা জৈন। এতিয়া আমি মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ম। মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰাৰ আগতে অকণ কেৰাহীত গৰম কৰি ল'ম। তাৰপিছত অকণ ঠাণ্ডা হ'লে মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ম। এতিয়া আমাৰ তেলখিনি গৰম হৈ গ'ল। লগে লগে আমি গেছটো বন্ধ কৰি দিম আৰু বগৰীখিনি ইয়াত ধুনীয়াকৈ ঢালি দিম। জলকীয়া হোৱাৰ বাবে পকা জলকীয়া দুটামান লগাই দিম। জলকীয়া দুটামান কাটি দিছোঁ। অকণমান লাৰি দিম। আৰু গুড়ি কৰি লোৱা মছলাখিনি ইয়াত ঢালি দিম। অনুমান মতে নিমখ অকণ দিম। ইয়াক ধুনীয়াকৈ লাৰি দিম। ইতিমধ্যে আমাৰ আচাৰখিনি তৈয়াৰ হৈ গ'ল। ধুনীয়া হৈছে। এতিয়া আমি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত চিচা বটলত ভৰাই থ'ম। একদম সহজ পদ্ধতি, তেনেকৈ আপোনালোকেও আচাৰ কৰিব পাৰে। ভিডিঅ'টি চাই থাকিব, শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব। দেখিছে নহয় কি ধুনীয়া কালাৰ হৈ গ'ল। এতিয়া ধুনীয়াকৈ আপোনালোকে খাব পাৰিব। মছলাবোৰ ধুনীয়াকৈ এটা এটাকৈ লাগি গৈছে। আপোনালোকে ধুনীয়াকৈ ৰুটিৰে খায়।
ভাতেৰে খায়, যিহেৰে খায় তিহেৰে খাব পাৰিব, টেনশ্যন নাই। আৰু ধুনীয়াকৈ এতিয়া আমি কাছৰ এনেকৈ ধুনীয়াকৈ ৰাখি থওঁ। এনেকৈ ধুনীয়াকৈ দি 6 দিনমান ৰ'দত দিব। তাৰপিছত আপোনালোকে যিহৰে মন যায় তিহেৰে খাব পাৰিব। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু খাই টেষ্ট নাপালে মোক কমেণ্ট কৰিব। বাই। কেৰাহীত মছলাখিনি ৰৈ গ'ল। বহু দিন হ'ল ব্ৰইলাৰ মাংস খোৱা নাই, তাই এক পোৱা আনি আৰু ভাজি খাই দিম আৰু।